নমস্কাৰ। আজি বনাবলৈ লৈছোঁ মটৰ আৰু তিলৰ জ্বলা টেঙা চাটনি। তাৰ কাৰণে আমাক লাগিব মটৰখিনি মই ৰাতিয়ে ধুই কোমলাই থৈছোঁ। এতিয়া কুকাৰত 2টা চিটি দি দিম। আৰু লাগিব আমাক আলু দুটা মই বইল কৰি ল'ম। পিঁয়াজ, জলকীয়া, তেঁতেলী ৰস, মিঠাতেল, নিমখ আৰু আমাক লাগিব তিলৰ গুড়া। তেলখিনি মই ভাজি গুড়ি কৰি লৈছোঁ। প্ৰথমে কেৰাহীত মিঠাতেল দিম। 2 চামুচ মিঠাতেল দিছোঁ। তেলখিনি সম্পূৰ্ণ গৰম নহ'লেও হ'ব। এতিয়া আমি দিম পিঁয়াজ, জলকীয়া, বইল মটৰখিনি দিছোঁ, বইল কৰা আলু দিছোঁ, নিমখ দিছোঁ। এই চাটনিবিধ নেপালী সম্প্ৰদায়ৰ মাজত খুবেই জনপ্ৰিয়। তেওঁলোকে যিকোনো উৎসৱ পাৰ্বণৰ সময়তে এই চাটনিবিধ ব্যৱহাৰ কৰে। তেওঁলোকে ইয়াতে মূলাও দিয়ে, কেঁচা মূলা দিয়ে। মোৰ ওচৰত মূলা নাছিলে। আৰু বেংগলীসকলৰ মাজতো এই চাটনিবিধ জনপ্ৰিয়। তেওঁলোকে ইয়াক কয় আলু কাবলি। এয়া চাওক 5 মিনিট পিছত মই কেৰাহীৰ পৰা নমাই পেলাই বাউল এটাত থলোঁ আৰু তাতে এয়া তিলৰ গুড়া দিছোঁ, 4 চামুচ দিছোঁ। মিহলাই লৈছোঁ। এতিয়া দিম তেঁতেলী ৰস। আপোনাৰ পচন্দ মতে দিব পাৰে, কমকৈ বা বেছি। এতিয়া দিছোঁ পিঁয়াজ। তিনি সহজ এই ৰেচিপিবিধ নজনাসকলে ট্ৰাই কৰিব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ। এয়া চাওক আমাৰ চাটনি ৰেডি।